নমস্কাৰ, আপোনালোক সকলোকে আকৌ এবাৰ মোৰ কিটচেন কৰিবলৈ স্বাগতম জনালোঁ। মই আজি এখন খাৰৰ আঞ্জা বনাম। যে আঞ্জাখন কিনে বহাই দিলোঁ, মই আপোনালোকক দেখুওৱা নহ'ল সেইখিনি বাৰু। কিন্তু তথাপিতো মই কেৰাহীটোত তেল দিছোঁ আৰু বিশেষ একো দিয়া নাই। আৰু এয়া মোৰ তিয়ঁহ আৰু আলু, ইয়াতে মই অলপ মচুৰ দালি দিয়ে খাৰখন বনাম। ভাবিলোঁ সেয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমিতো অসমীয়া মানুহ জানেই, সকলোৱে খাৰ ভাল পায়, সকলোৱে বেলেগ বেলেগ ধৰণত বেলেগ বেলেগ পদ্ধতিত খাৰ বনায়। মই আজি ভাবিলোঁ যিহেতু খাৰ বনালে মানে কেনেকৈ বনাওঁ, কিহেৰে বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ইয়াতে প্ৰথমতে মই আলু আৰু তিয়ঁহ আৰু আলু মই দিছোঁ। এইখিনি দিছোঁ মই প্ৰথমতে দুটা নহ'লে মানে মোৰ ভিডিঅ'টো নুঠিলে ভালকৈ, সকলো ভিডিঅ'টো মোৰ কেঞ্চেল হৈ গ'ল। তো মই এইখিনিৰ পৰাই দেখুৱালোঁ। ইয়াতে এইখিনি অলপ সময় ইয়াতে নিদিওঁতে অলপ সময় ভাজি ল'ম। আৰু এতিয়া মই ঢাকনিটো গুচাই ইয়াতে মই এইখিনি মচুৰ দাইলখিনি ইয়াতে দি দিম। আৰু ইয়াত মই এতিয়া মানে য'ব নোৱাৰে, মই অলপ ঠাণ্ডা অনুসাৰে মই অলপ নিমখ দিম। এইখিনি নিমখ হ'লে হৈ যাব। ইয়াতে এইখিনি নিমখ দিম, নিমখটো বেছি নালাগে, খাৰ থাকিবই যিহেতু নিমখ দিলে হৈ যাব। আৰু আপোনালোকে বা কি কয়, মই হ'লে মানে খাৰত আমি হেৰি নিদিওঁ, হালধিটো নিদিওঁ। আমাৰ হিচাপত খাৰৰ লগত হালধি খাব নাপায় মানে আমি নাপায় বুলি আগতে শুনিছিলোঁ বাৰু, কিন্তু কৈছিল আগতে সৰুৰ পৰা শুনি হৈছোঁ। কিন্তু আচলতে খাৰ আৰু হালধি দুয়োটাৰে মিশ্ৰণটো একদম বেয়া, তাৰমানে সেইটো চাইণ্টিফিক কথা আছে। সেয়ে খাৰত হালধি দিব নালাগে, সেইকাৰণে হালধি নিদিওঁ। এইটো মই আৰু অলপ সময় এনেকৈ ভাজি থৈ দিওঁ, অকণমান ভজা যাব বাৰু। বাকলি থাকিলে আৰু ইয়াতে এইখিনি মোৰ অলপ ভজা হৈ গৈছে। ইয়াত বেছি ভাজিব নালাগে, ভাজি খালে দালিখিনি বেছিকৈ ভাজি খালে বেয়া হৈ যায়। ধুনীয়াকৈ ভাজি খাইছে এইখিনি। ইয়াতে এতিয়া মই খাৰ যিখিনি খাৰৰ দৰকাৰ হোৱা প্ৰয়োজন হয়, এইটো এতিয়া খাৰখিনি দি মই আঞ্জাখনৰ মই গিলাচত উলিয়াই দিছোঁ। এইটো কলগছৰ খাৰ, কলগছৰ পৰা বনোৱা খাৰ। মোৰ এইখিনি খাৰ লাগিবই যাতে, মানে খাৰটো হেৰিটো কম আছে, জাৰটো কম আছে, গতিকে এইখিনি খাৰখিনি দিলোঁ। এতিয়া মই এইখিনি দি আকৌ মই অলপ সময় কিছুমান কাৰণে ঢাকি থ'ম। এইখিনি অলপ সিজা মানে অলপ সিজিবৰ বাবে। শেষৰ ফালে মই আকৌ ইয়াতে অলপ সিজা যেন হ'লে মই ইয়াতে আৰু এইটো ঢাকি দি দিম। বাৰু অলপ পাছত এইটো সিজা হ'লে অলপ আৰু পানী দিম মই। এতিয়া মই ঢাকনিটো গুচাই চাওঁ, এইখিনি মোৰ তাত হ'বই লাগে। তাৰপিছত ধুনীয়াকৈ দিছে, কি সুন্দৰ ৰং উঠিছে। খাৰৰ আঞ্জা বিশেষ একো দিবই নালাগে। ইয়াতে এটা কেঁচা জলকীয়া শেষৰ ফালে কেঁচা জলকীয়া দি দিব লাগে, বিশেষ একো দিবই নালাগে। খাৰৰ আঞ্জা চাওকচোন কি সুন্দৰ হৈছে, তাৰপিছত সুন্দৰকৈ ৰং উঠিছে।
সেইখিনি ইয়াতে অলপ পানী দিম মই। আৰু কলৰ খাৰ, সদায় কলগছৰ খাৰ যিটো হয় সেইটো খাৰেই খাব লাগে। কিছুমানে খায় বাৰু, চ'দা খাৰো খায়, কিন্তু এইটো খাৰ ইমান খোৱাটো ইমান সমীচীন নহয় আৰু ইমান ভাল নহয়। তথাপিতো কিছুমানে খায় উপায় নহ'লে। আমি কিন্তু কোনোদিনে চ'দা খাৰ খাই পোৱা নাই, আমি সদায় কলগছৰ পৰা হোৱা খাৰেই খাইছোঁ। সেইটো মই এতিয়া ইয়াতে অলপ পানী দিম বাৰু। সেইখিনি হ'লে হৈ যাব। অকণমান আৰু উতলিলে এইটো অলপ হৈ যাব। আঞ্জাখন মোৰ এইখিনি হ'লে মই শেষৰ ফালে এই আলু চালুবিলাক এনেকৈ থাকিলে ভালেই লাগে আৰু সিজিছে ধুনীয়াকৈ। আপুনি গলি গৈছে। এতিয়া মই অলপ সময় আৰু এইটো উতলিব দিম। জুইটো এইবাৰ বঢ়াই দিম আৰু এইটো অলপ সময় উতলিলে আলুখিনি মই বাকলি যিহেতু খাৰেই কৰিম, তিয়ঁহ আৰু কোমল তিয়ঁহখিনিৰ বাকলি গুচোৱা নাই, ভাতখিনিত গুচাইছিলোঁ আৰু আলুখিনিৰো মই বাকলিটো গুচাই দিয়া নাই। তিয়ঁহৰো মানে যিখিনি অলপ বুঢ়া তিয়ঁহ সেইখিনিত গুচাই দিছোঁ, কোমলখিনিত গুচোৱা নাই। এতিয়া 1 মিনিট উতলিলে আৰু ঢাকনি নিদিওঁৱে, অলপ উতল আহিলে এইটো মই নমাই থৈ দিম। উতলিব ধৰিছে আঞ্জাখন ধুনীয়াকৈ। আৰু কল মানে খাৰটো ভাল, খোৱাৰ মাজে সময়ে মুখত ৰুচি হয় আৰু পেটৰ গৰমাল থাকিলেও কেতিয়াবা হজমি যেন হ'লেও খাৰ খালে মানে ভাল হয় আৰু ভাল। তাৰোপৰি খাৰটো সদায় ক'লা খাৰটো মানে কলৰ গছৰ খাৰটো খাব লাগে, এইটো এটা কথা। আৰু খাৰৰ লগত এখন ভাজি হ'ব লাগে, মচমচীয়া ভাজি, আৰু একোৱেই নালাগে এনেকুৱা কথা। মই আজি এখন ভাজি বনাইছোঁ, মই ভাতকেৰেলা আৰু আলু মিক্স কৰি ভাজিছোঁ। এই খাৰ আৰু ভাজিৰে আজি ভাত খাম বাৰু। আপোনালোকে বা কি কয়? খাৰৰ লগত ভাজিখন হ'লে বঢ়িয়া লাগে। তাৰোপৰি এই মোৰ খাৰখন হ'লে, খাৰৰ আঞ্জা নমাব হৈছে। এতিয়া মই ইয়াতে মানে কেঁচা জলকীয়া দিলে বেছি ভাল হয়, কিন্তু মোৰ কেঁচা জলকীয়া নাই, সেইবাবে আজি মই দুটা ফালি লৈছোঁ জলকীয়া দুটা। ইয়াতে দুটা কেঁচা জলকীয়া দিলে বহুত ভাল লাগে। আৰু শেষত এটা বস্তু দিব আছে, সেইটো মই দিম বাৰু, আপোনালোকে চাই থাকক। মই নমাই লৈ পেলাই সেইটো দিম, আঞ্জাখন নমাই লৈ। আৰু মানে কি খাৰত আৰু অন্য বিশেষ একো দিব নালাগে, কোনো ধৰণৰ মায় মছলা আমি নিদিওঁ। আপোনালোকে দিয়ে যদি কোনোবাই বেলেগ কথা, কিন্তু মই খালি প্ৰথমতে তেল দি মানে আঞ্জাখন বহাই দিছোঁ, মানে ভাজিখিনি প্ৰথম জিকা, তিয়ঁহ আৰু আলুখিনি বহাই দিছিলোঁ। আৰু তাতে জলকীয়া দিলে দিব পাৰে, নিদিলেও নাই। শেষত দুটা এনেকৈ কেঁচা জলকীয়া দিলে বহুত ভাল লাগে, এই দুটাৰ গোন্ধ ধুনীয়া ওলায়। আৰু এতিয়া মোৰ আঞ্জাখন হৈ গৈছে, মই গেছটো অফ কৰি দিওঁ। আৰু কি ধুনীয়া কি কালাৰ উঠিছে আঞ্জাখনত। খাৰৰ আঞ্জা এনেকৈ খালে মাজে সময়ে খাব লাগে, মুখত ৰুচি আহে, ভাল লাগে আৰু। গতিকে এতিয়া মোৰ আঞ্জাখন হৈ গ'ল, মই এতিয়া গেছটো অফ কৰি দিলোঁ। চাওক, ইয়াতে মই আঞ্জাখন নমাই ল'লোঁ। কি সুন্দৰ খাৰৰ কালাৰ উঠিছে, সুন্দৰ এটা হৈছে। খায়ো বহুত ভাল লাগে এই খাৰখন। আৰু ইয়াতে শেষত দিব লগা বস্তুটো মই কৈছিলোঁ, এইটোতো জলকীয়া দিব লাগে। এই দুটা মানে বনাই থাকোঁতেই শেষৰ ফালে দিব লাগে। মই ইয়াতে ৰঙা জলকীয়াই দিলোঁ, কেঁচা জলকীয়া নাপালোঁ নাই কাৰণে আজি। আৰু একদম সৰ্বশেষত নমাই লৈ অলপ মানে কেঁচা তেল, মিঠাতেল তাৰমানে অলপ বাকি দিব লাগে খাৰত, বিৰাট সোৱাদ হয় সেইটো খাৰ হয়। ইয়াতে আমাৰ সদায় সেইটো থাকে, যিকোনো খাৰ, এনেকুৱা পনীয়া খাৰ হওক বা এনেই কেতিয়াবা মানে বন্ধাকবিৰ পাত বা অন্য কিবা কিবি খাৰ বনালে, এনেই চব্জিৰ নিচিনা খাৰ যিটো শুকান খাৰ বনাওঁ, তেতিয়াও আমি মানে মিঠাতেলটো লাষ্টত অলপ দি দিওঁ। প্ৰথমতেতো বনাওঁতে দিওঁৱে বাৰু, শেষত তেলটো দিলে একদম বহুত সোৱাদ লাগে। আপোনালোকে দিয়েনে বাৰু? যদি নিদিয়ে দি চাবচোন কেতিয়াবা।
আৰু মই আজি বনোৱা এই খাৰৰ আঞ্জাখন চাই কেনেহ'লে আপোনালোকে ভাল পালে নেকি নাপালে মোক জনাব। ভাল পাইছে লাগিছে যদি লাইক এটা দিব আৰু কমেণ্টো কৰিব বুলি আশা কৰিলোঁ। আৰু মোৰ যিয়ে মোৰ চেনেলটো চাই আছে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলক মই মিনতি কৰি অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে। আৰু মই এনেকুৱা সৰু সৰু নতুন নতুন ভিডিঅ' মোৰ পদ্ধতিৰ ভিডিঅ' কিছুমান বস্তু সকলোৱে খায়, আমাৰ মানুহবিলাকে চব আঞ্জাই সকলোৱে খায়, তথাপিতো ভিডিঅ'বিলাক কৰোঁ কিয় আমি সকলোৰে পদ্ধতিবিলাক বেলেগ বেলেগ। সেয়েহে ময়ো আজি বনালোঁ। গতিকে আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ যিসকলে কৰা নাই। শেষত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মিলিত হ'ম।